চৰকাৰে ইচ্ছা কৰিলে বুলি টেক্স লৈ থাকিব সেই কথাটো কেতিয়াও হ'ব নোৱাৰে হয় এই প্ৰশ্ন পেট্ৰলিয়াম এণ্ড গেছ ৱৰ্কাৰ্ছ ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ সাধাৰণ সম্পাদক নগেন চুটিয়াৰ কাইলৈ 150 টকা হ'ব আপুনি 150 টকা দি থাকিব পুৰৈলে 200 টকা হ'ব 200 টকা দি থাকিব সেই কথাটো কেতিয়াও হ'ব নোৱাৰে 60 টকাত বিক্ৰী কৰিব পৰা পেট্ৰল চৰকাৰে অস্বাভাৱিক হাৰত কৰ লগাই 100 টকাত বিক্ৰী কৰিছে আমাৰ যেটো নাগৰিক হিচাপে আমাৰ দায়িত্ব আছে আমি ৰাতিপুৱাৰ পৰা ৰাতিলৈকে আমি টেক্স দি আছো বিভিন্ন জায়গাত জিএসটি পেমেন্ট কৰি আছো সব আইটেমত তাৰ পিছত আমাক ৰেহাই দিব নালাগে নেকি চৰকাৰে এই প্ৰশ্ন পেট্ৰলিয়াম এণ্ড গেছ ৱৰ্কাৰ্ছ ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ সাধাৰণ সম্পাদক নগেন চুটিয়াৰ বৰ্তমান উৎপাদনত আৰু পৰিবহণ ব্যয় 1 লিটাৰ পেট্ৰলত মাত্ৰ 40 টকা চৰকাৰে কৰ লগাই 60 টকাত বিক্ৰী কৰিব পাৰে তেতিয়া তৈল উদ্যোগ আৰু চৰকাৰৰ কোনো লোকচান নহয় কিন্তু 100 টকাত পেট্ৰল বিক্ৰী কৰা হৈছে এইদৰে সংবাদমেল যোগে তেলৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে সৰব হৈ পৰিছে পেট্ৰলিয়াম এণ্ড গেছ ৱৰ্কাৰ্ছ ফেডাৰেশ্যন অফ ইণ্ডিয়াই পেট্ৰল ডিজেলৰ যিকিটা টোটেল দামত যিকিটা ভিতৰত কম্পোনেন্ট থাকে সেই কম্পোনেন্ট কিটা কি হৈছে এটা হল খাৰুৱা তেলৰ দাম ইন্টাৰনেশ্যনেল প্ৰাইস তাৰ পাছতে অনা সাগৰেদি অনা বা তাতে যিখিনি টেক্স দিব লাগে সেইখিনি থাকে তাৰ পাছত যেতিয়া ৰিফাইন কৰাৰ কাৰণে যিখিনি খৰচা কৰে ৰিফাইনাৰী প্ৰসেসিং কষ্ট বুলি যেটো কোৱা যায় সেই প্ৰসেসিং কষ্ট এটা আছে আৰু ডিলাৰক এটা পইচা দিয়ে ডিলাৰবিলাক যিবিলাক পেট্ৰল পাম্প আছে তেওঁলোকক এটা দিয়ে এইখিনি টকা লগালে 1 লিটাৰ পেট্ৰলৰ খৰচা প্ৰায় 40 টকা আৰু সম পৰিমাণ প্ৰায় ডিজেলত অকমান বেছি পৰে কাৰণ ডিজেল প্ৰসেসিংটো অলপ বেলেগ ডিজেলত 41 টকা মান পৰে এইটো হৈছে বেসিক প্ৰাইস পেট্ৰল আৰু ডিজেলৰ বেসিক প্ৰাইস আজি তাৰিখত যদি কোনোবাই হুদে যে কিমান খৰচা পৰে বনাওতে ডিলাৰক কমিশন দিয়ালৈকে অৰ্থাৎ হেতুত বিক্ৰী কৰিব পৰা অৱস্থালৈকে 40 আৰু 41 টকা পেট্ৰলত 40 ডিজেলত 41 ইয়াৰ পিছত যেতিয়া গৈ আমাৰ আজি 100 টকা বা 99 98 रुपीजত চলি আছে এই বাকি গুটে টকাখিনি কি ট্যাক্স এটা হল সেন্ট্রাল গভৰ্ণমেণ্টৰ এক্সাইজ ডিউটি হে এক্সাইজ ডিউটিটো কিমান পাৰ লিটাৰত 32 रुपीज 98 পইচা 1 লিটাৰ পেট্ৰলত সেন্ট্রাল গভৰ্ণমেণ্টৰ এক্সাইজ ডিউটি ঠিক সেই ধৰণে ষ্টেট গভৰ্ণমেণ্টৰ ভেট আছে হে ভেটটো কিমান হে ভেটটো হৈছে 31 रुपीज 80 পইচা ষ্টেট গভৰ্ণমেণ্টৰ ভেট সোমাই আছে এই গুটেইবোৰ লগোৱা পিছত আজি বজাৰত আমি এই দামত পেট্ৰল কিনিবলগীয়া হৈছে গতিকে মূল কথাটোৱে হৈছে পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিৰ মূল কাৰণ চৰকাৰৰ ট্যাক্স জনসাধাৰণৰ ওপৰত বিৰাট কৰৰ বুজা জাপি দি আজি চৰকাৰে জনসাধাৰণক জুৰুলা কৰিছে আৰু চৰকাৰে ইয়াৰ পৰা জনসাধাৰণৰ পৰা ট্যাক্স খুহি লৈ গৈ আছে আজি ইচ্ছা কৰিলে চৰকাৰে যেটো 40 টকা একচুৱেল কষ্ট বুলি মই যেটো কৈছো 20 টকা ট্যাক্স ললো 60 টকাত বিক্ৰী কৰিব পাৰে আয়োজিত এক সংবাদ মেলত ৰাষ্ট্ৰীয় পৰ্যায়ৰ শ্ৰমিক নেতা চুটিয়াই কয় যে তেলৰ দাম বৃদ্ধি হোৱাত খাটি খোৱা দুখীয়া পৰিয়ালৰ জীৱন বিধ্বস্ত হৈছে পুঁজিপতি মালিক গোষ্ঠীৰ সামান্যতম ক্ষতিও হোৱা নাই এই ডিজেলৰ দাম বিশেষকৈ বৃদ্ধি হোৱাৰ কাৰণে বিভিন্ন বয় বস্তুৰ দাম খেতি পথাৰলৈকে বিভিন্ন জায়গাত এফেক্ট হৈছে এইবিলাকৰ দাম বৃদ্ধি পাইছে খৰচ বাঢ়িছে খেতিয়কৰ খৰচ বাঢ়িছে ব্যৱসায়ী খৰচ বাঢ়িছে বস্তু অনানিয়া খৰচা বাঢ়িছে এই কথাও আমি সকলোৱে লক্ষ্য কৰিব লাগিব নৰেন্দ্ৰ মোদীয়ে প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ আসনত বহোতে পেট্ৰলত কেন্দ্ৰীয় চৰকাৰৰ আবকাৰী শুল্ক আছিল মাত্ৰ 9 টকা 20 পইচা এতিয়া এই শুল্ক বৃদ্ধি কৰি 32 টকা 98 পইচালৈ বৃদ্ধি কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে দুখীয়া ৰাইজৰ পৰা কৰ সংগ্ৰহ কৰি কিছুমান অপ্ৰয়োজনীয় কামত ধন ব্যয় কৰিছে বুলি অভিযোগ দিলে সংগঠনটোৱে 2014 চনত আপোনাৰ কিমান এক্সাইজ ডিউটি আছিল 9 টকা 20 পইচা এক্সাইজ ডিউটি আছিল অনলি 9 रुपीज 20 পইচা পাৰ লিটাৰ পেট্ৰলত মোদী ডাঙৰীয়া যিদিনা গাদীত বহিছিল আৰু আজি কিমান 2021 চনত আজি 32 টকা 90 পইচা হল পেট্ৰলৰ আজি এক্সাইজ ডিউটি তে কিমান এক্সাইজ ডিউটি বহাই দিলে কিমান টকা কৰ পৰা নিছে টকা এই টকা কোনো মালিকৰ পৰা নিয়া নাই অইল কোম্পানীৰ পৰা নিয়া নাই কোনো প্ৰাইভেট ডাঙৰ ক্যাপিটালিষ্টৰ পৰা নিয়া নাই আমাৰ নিচিনা ঘটিৰাম বাটিৰাম সাধাৰণ খাটি খোৱা মানুহৰ পৰা টকাবোৰ নিছে প্ৰতিজন নাগৰিকৰ পৰা এই টকাবিলাক নিপ্লাইনি তেওঁলোকে এক্সাইজ ডিউটি নামত তেওঁলোকে এই টকাখিনি জমা কৰিছে গৈ এই টকা লৈ গৈছে আজি তেওঁলোকে আৰু খৰচা নামত অযথা খৰচা যিটো এতিয়া সেন্ট্ৰেল ভিস্তা বনাই আছে 20000 কোটি টকা আপোনাৰ মোৰ টকা কি দৰকাৰ পৰিছিল এই সময় সেন্ট্ৰেল ভিস্তা বনাবৰ কাৰণে কি কাৰণে তেওঁলোকে প্লেন কিনিবলগীয়া হৈছিল দুখন প্লেন কিনি লৈ আনিলে যি সময়ত দেশৰ অৰ্থনৈতিক অৱস্থা জিডিপি নামি গৈ 3% জিডিপি পাইছে
আৰু অতি লজ্জাৰ কথা আজি আমাৰ ইয়াতকৈ আজি বাংলাদেশত পেট্ৰলৰ দাম কম, আমাৰ ইয়াতকৈ নেপালত পেট্ৰল ডিজেলৰ দাম কম, আমাৰ ইয়াতকৈ পাকিস্তানত পেট্ৰল ডিজেলৰ দাম কম, ভূটানত পেট্ৰল ডিজেলৰ দাম কম। আমি বিশ্বগুৰু কথা কওঁ, কিন্তু আমাৰ দেশত পেট্ৰল ডিজেলৰ দাম আজি গোটেই সাৰাউণ্ডিং যিবিলাক আমাৰ দেশ আছে সেই দেশবিলাকৰ আটাইতকৈ বেছি আমাৰ দেশতে। বিনন্দ কোঁৱৰৰ ৰিপৰ্ট, দেশৰ খবৰ, অসম।